Halo missing ragam ngogedong supak ngolong naya bazar genan lamta dolodem atse biyuk to kadag laga pakangka pa gedung ngo karai sop gedung bonuli skim map katong langkanye kapa আমাৰ লাচন চাপৰি গাঁওবোৰ আহিলে এয়া চাবলৈ আহিছে ৰাস্তা পদূলি কিটা বৰ জেমেলা হৈ আছে আৰু এখাৰ মহোদয় কৈ দিয়কচোন দলঙৰ বিষয়ে লাচন চাপৰি আপোনাৰ কুনিয়া 2 নং কুনিয়া চত্বৰৰ যিখন দলং যিখন দলং মানে এনেকুৱা হৈ গ'ল মানুহ অহা যোৱা কৰিব পৰা পানীয়ে ভাঙি ক্লাছ নষ্ট কৰি দিলে তাতে এতিয়া আমি পাৰ হ'ম কেনেকৈ মই যাবলগীয়া আছে চাৰ্কুলতো যাব পৰা ব্যৱস্থা নহয়নে চাইকেল দাঙি দি পাৰ কৰিছে তাৰপৰা মই যেনিবা তলত ধৰি মানে বহি লৈ উঠি গৈ আছোঁ গতিকে সমস্যাই আমাক দলংখন সোনকালে মেৰামতি কৰি দিলে আমাৰ লাচন চাপৰি ঘনাই বনৰীয়া ৰাইজে অহা যোৱা কৰিব পাৰিব নহ'লেতো নোখোৱাকৈ মই চাউল পাতি এটা আনিব নোৱাৰিব এতিয়া যে আপোনাৰ আমাৰ যদি গাঁওখনৰ সমস্যাটো আৰু ধৰক ডেলিভাৰী কেছত যদি হৈ যায় তেতিয়াতো বহুত ডাঙৰ বিপদ হৈ যাব দেখোন ডেলিভাৰী কেছত যদি হৈ যায় তেতিয়াহ'লেতো আৰু বাৰু সমস্যা কাৰণ নাও নাই নাও থকা হ'লেও বেলেগ কথা এতিয়া দলংখন এতিয়া 3-4জন মানুহে লাগি আছে গতিকে কিমান আগবাঢ়াই সেইটো ক'ব পৰা নাই মোৰ ক'বলগীয়া এইটো বাক্যই নাই চৰকাৰক মানে এইখিনি আহ্বান জনাইছোঁ যাতে নেকি আমাৰ দলংখন হওক মেৰামতি কৰি দিয়াটো ভাল তেতিয়া আমি চলাচল কৰিব অফিচত যাব লাগিব হয় একদম লগে ল'ৰা ছোৱালী স্কুল যাবলৈ কাৰণে বহুত জেমেলা স্কুল ছাত্ৰ ছাত্ৰী যাবৰ কাৰণে এতিয়া বন্ধ হৈ গ'ল দলং নোহোৱাৰ কাৰণে দলং পানীয়ে ভাঙি দিলে হয় এতিয়া কেনেকৈ শিক্ষকো এতিয়া আহিব নোৱাৰে ছাত্ৰ ছাত্ৰীও অহা যোৱা কৰিব নোৱাৰে গতিকে সেইকাৰণে আমাৰ সোনকালে এই 2 এদিনতে আমাক মেৰামতি কৰি দিলে তেতিয়া আমি ছাত্ৰ ছাত্ৰীক পঠিয়াব পাৰিম আৰু শিক্ষক আৰু শিক্ষয়িত্ৰী সকলোকো আশা বাইদেউ সকলোকো আমি যাব পৰা ব্যৱস্থা দিছেই ৰাস্তাখিনি মেৰামতি কৰিয়ে আছে বাৰু সদ্যহতে কাৰণ পানী ডাঙৰ হৈ এতিয়া দলংখন ভাঙিলে কালি ৰাতিতে হ'ল বুলি কৈছে ঘটনাটো আকৌ আজি মেৰামতি কৰি আছে আৰু আপুনি মহোদয় ভালকৈ যাব কাৰণ ৰাস্তাটো বহুত জেমেলা কাৰণ তাকে লাহে লাহে ঐ ইঙক ব কেনে গৰম উঠিলে নি লাহে লাহে আহিবি দেই ভালকৈ আহিব কাৰণ দলংটো পৰিলে যে সেইটো কাৰণে আকৌ এতিয়া মেৰামতি কৰি আছে আই মালিক কেনেকুৱা কি কমাক ক'ৰ পৰা আহিলি চাপৰিৰ পৰা আপোনাৰ অহা যোৱাৰ কাৰণে কেনেকুৱা হৈছে কষ্ট ন এখন দলং কেনেকৈ পৰিলে বাৰু হয় হয় নেকি ঠিক আছে বাৰু হ'ব এতিয়া ঠিক কৰিছেগৈ কাৰণ বহুত জেমেলা যাবলৈ এতিয়া আমাৰ লাচন চাপৰিৰ পৰা নয়া বজাৰ যাবলৈ বহুত জেমেলা হয়